আছোঁ মুম্বাই ৱাৰ্লি। আমি গৈ আছোঁ এটা খুব ধুনীয়া এটা ঘৰ চাবলৈ, যিটো ঘৰৰ মূল্য 452 কৰোৰ টকা। সেই ঘৰটো উপহাৰ হিচাপে দিছিলে মুকেশ আম্বানী তেওঁৰ একমাত্ৰ ছোৱালী ঈশা আম্বানীক। আহক আমি ঘৰটো উপভোগ কৰিম। 452 কৰোৰ টকা ঈশা আম্বানীৰ বিয়াৰ উপহাৰ হিচাপে দিয়া এটা ঘৰ। আহক আমি ঘৰটো চাম। এই ঘৰটো অৱস্থিত মুম্বাইৰ ৱাৰ্লিত, একদম সাগৰৰ পাৰতে এই সুন্দৰ ঘৰটো। এইটোৱে সেই 452 কৰোৰ টকাৰ ঘৰ গুলিতা, যিটো মুকেশ আম্বানীয়ে নিজৰ ছোৱালীৰ বিয়াত উপহাৰ হিচাপে দিছিলে। এইটো ঘৰ গুলিতা, খুব এটা সুন্দৰ ধুনীয়া ঘৰ। আহক আমি এই ঘৰটো এবাৰ উপভোগ কৰোঁ, চাওঁ ইয়াৰ চাৰিওফালৰ পৰিৱেশ আৰু ঘৰটো। এইফালে সুন্দৰ সাগৰ, আৰবিয়ান চি, আৰৱ সাগৰ, একদম পাৰতে অৱস্থিত এই ঘৰটো, যিটো মুকেশ আম্বানীয়ে নিজৰ ছোৱালীৰ বিয়াত উপহাৰ হিচাপে দিছিলে, যাৰ মূল্য 452 কৰোৰ। ধুনীয়া ঘৰ, আৰু সেই ঘৰটো হ'ল গুলিতা, যিটো মুম্বাইৰ ৱাৰ্লিত অৱস্থিত। খুব সুন্দৰ এটা ঘৰ। এয়া একদম সাগৰৰ পাৰতে, একদম আৰবিয়ান চি, ইংলিছৰ ওচৰতে এই ঘৰটো গুলিতা। 452 কৰোৰ এটা ঘৰ বিয়াৰ উপহাৰ হিচাপে দিছিলে।